Hello everyone, welcome to PRO-GYAN classes. Aru aji again aru eta class apnalokoloi loi ahisu. Gotike ami sam jehetu apnalokor Assam Special TET ahi ase LP aru UP er babe aru onneno jipur TET apnaloke dibo he gute TET er babe gute khini questions e important hoy thik ase gotike eta eta ke sam arambho korim arambho korar agot moi jonabo bisaru je apnaloke jodi pisoloi TET aru dibo bisare যেহেতু এতিয়া সময় নাই গতিকে মই কোনো ধৰণৰ কোৰ্সৰ কথা নকও এতিয়া লবলে কিন্তু যদি আপোনালোকে আসাম টেট দিবলে বিচাৰে বেলেগ পৰ্যায়ত গৈ প্লাই তেতিয়া হলে আমি আপোনালোকে আমাৰ পৰা আসাম টেটৰ বাবেও লব পাৰিব আৰু যদি পেডাগজি বাবে এক্সট্ৰাকে আপোনালোকে লব বিচাৰে তেতিয়া হলে মোৰ কোৰ্সটো আপোনালোকে আমাৰ এপৰ পৰা লব পাৰিব তাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰক ৰেজিষ্টাৰ কৰি প্লাই ধুনিয়াকে বাই কৰিব পাৰিব ঠিক আছে গতিকে আৰম্ভ কৰিম প্ৰথমটো কোৱেশ্চনলৈকে চাও আজি কোৱেশ্চনটোত আমি অসমীয়াও কোৱেশ্চন লৈ আহিছো যেহেতু বহুতে ৰিকুৱেষ্ট কৰি আছিল যে এছএমএছটো কোৱেশ্চনখিনি আপুনি দিব বুলি বলে সো মই আজি কোৱেশ্চনখিনি আপোনালোকলৈ এছএমএছটো লৈ আহিছো যি সকলে এছএমএছ কনসিডাৰ কৰিব বিচাৰে তেওঁলোকে চাব কিন্তু মই এছএমএছটো আৰু ইমানখিনি মই পঢ়ি না থাকিম আপোনালোকক মই ইংলিছৰ খিনিয়ে মেইনলি ফোকাস কৰি পঢ়াম ঠিক আছে ডিউৰিং দা টিচিং ফেজ দা টিচাৰ্স মেইন ৰোল ইজ টু যেটা টিচিং ফেজ এটা টিচিং কৰাই থাকিব মানে মেইন যেটো ফেজ হয় টিচিংৰ গতিকে হে টিচিং ফেজত টিচাৰৰ মেইন ৰোলটো কি হয় বুলি সুধিছে প্লেন দা নেক্সট লেসন ইভালুৱেট ষ্টুডেন্টস আন্ডাৰষ্টেণ্ডিং এংগেজ ষ্টুডেন্টস এণ্ড ডেলিভাৰ দা কন্টেন্ট নে ৰেকৰ্ড গ্ৰেডছ সো চাও যেতিয়া আমি টিচিং কৰিম ফেজেছ অফ টিচিংৰ কথা আমি বাৰু পিছলৈকে চাম ঠিক আছে গতিকে ইয়াতে মই বেছি নকও যেতিয়া ডিউৰিং টিচিং হ'ব ডিউৰিং টিচিংত তেখেতে টিচাৰে ট্ৰাই কৰিব লাগে সদায় যে ষ্টুডেন্টক এংগেজ কৰি ৰাখিব পাৰে আৰু যাতে তেখেতক ভাল এটা কন্টেন্ট ডেলিভাৰ কৰিব পাৰে সো আনসাৰ সি ইজ দা কাৰেক্ট আনসাৰ Next question number 2 which of the following is a common feature of e-learning e-learning মানে electronic learning so electronic learning or common feature commonly মানে কি বুলি কৈছে common feature হ'ব লাগিলে ই সব ধৰণৰ e-learning মতে available হ'ব লাগিব so তলৰ কোনটো characteristic কি হ'ব বা feature আমাৰ কি হ'ব e-learning ত আমি commonly দেখিব পাও always require physical presence in the class e-learning ত physical presence লাগে নেকি obviously না লাগে আপোনালোকে যেনেকৈ e-learning কৰি আছে ইয়াতে আপোনালোকে physically কোনো ধৰণৰ ক্লাছৰুমত বহা নাই হয় নাই গতিকে টাইম এণ্ড কষ্ট আৰ ভেৰি হাই এনেকুৱা নহয় যে টাইম এণ্ড কষ্ট আৰ ভেৰি হাই যেহেতু আপোনালোকক দেখিব পাইছে মই গুটেখিনি ধুনিয়াকে ফ্ৰীলি আনি আছো গতিকে ইয়াতে কোনো ধৰণৰ কষ্ট আপোনালোকক লাগা হোৱা নাই নেট পেকটোৰ বাহিৰে then time to দিবই লাগিব যি কোনো এটা লাৰ্নিংতে depends documents cannot be downloaded in the later reading so কেতিয়াবা কি বুলি কৈছে ডকুমেন্টস ডাউনলোড কৰিব নোৱাৰে এনেকুৱা নহয় কিছুমান যেনেকৈ মই আপোনালোককো আমাৰ টেলিগ্ৰাম চেনেলত বহুতখিনি নোটস প্ৰভাইড কৰি আহি আছো এতিয়ালৈকে গতিকে কিছুমান ডকুমেন্টস আপোনালোকে ডাউনলোড কৰিবই পাৰে ঠিক তেনেকৈ ই লাৰ্নিং প্লেটফৰ্মতো আপোনালোকে ডাউনলোড কৰিব পাৰিব বাট লাৰ্নিং ইন সেলফ পেজ ইটো আমি কৰিব পাৰো সকলোৱে নিজৰ পেজত যেনেকৈ আপোনালোকে এতিয়া ক্লাছটো চাই আছে কিবা অসুবিধা হৈ গ'ল আপোনালোকে পিছত চাম বুলি প্লে চাব পাৰে বা বহুতে ৰেকৰ্ডিং ক্লাছটো লাইভ না চাই পেলাও পিছত চাব পাৰে এনেকৈ ধৰণৰ থাকিব ন তো এটা কি হ'ব নিজৰ হিচাপ মতে আপোনালোকে লাৰ্নিংটো মানে এৰেঞ্জ কৰিব পাৰে হেতু ই লাৰ্নিংৰ এটা বহুত কমন ফিচাৰ হয় নেক্সট কোৱেশ্চন নম্বৰ 3 হু ইজ ক্ৰেডিটেড উইথ ডিসকভাৰিং ক্লাছিকেল কণ্ডিশনিং সো আমাৰ যেটো ক্লাছিকেল কণ্ডিশনিং থিওৰি এই ক্লাছিকেল কণ্ডিশনিং থিওৰিৰ যেটো মানে ক'ব গলে বহুত বেছি ইয়াৰ লগত জড়িত আছিল বা ডিসকভাৰীৰ লগত কোনে জড়িত আছিল বুলি সুধিছে সো ইয়াতে আৰু আমি বেছি অপচন নপঢ়ো আপোনালোকে obviously এখিনি কথা চাগে পঢ়িছে আৰু যদি আপোনালোকে পঢ়ানে মোৰ অলৰেডি ফ্ৰীলি अवेलेबल আছে ইউটিউবত আপোনালোকৰ যিখিনি লাৰ্নিংৰ যিবোৰ আপোনালোকৰ থিওৰিজ হক ঠিক আছে এই গুটেখিনি মই अवेलेबल কৰিছো আপোনালোকে চাব পাৰে সো আইভান পেভলভে ক্লাছিকেল কণ্ডিশনিং থিওৰি দিছিল আৰু তেখেতকে পায়নিয়াৰ বুলি ধৰা হয় গতিকে তেখেতে ডিসকভাৰীৰ লগত এটো ডিসকভাৰীৰ লগত তেখেতৰ জড়িত সো তেখেতে কিহৰ ওপৰত কৰিছিল বুলি বহুতবাৰ কোৱেশ্চন উঠিছে কিহৰ ওপৰত কৰিছিল ডগৰ ওপৰত সো আপোনালোকে এটো মনত ৰাখিব যেতিয়া কণ্ডিশনিং মানে কি এটা কণ্ডিশন ৰাখা হৈছিল কুকুৰটোৰ ওচৰত ফাৰ্ষ্টতে তো এটা কি আনকণ্ডিশনাল ষ্টিমুলি হিয়া কিছুমান খোৱা বস্তু দিছিল হিয়া লগে লগে ৰেসপন্ড দিছিল পিছলৈ তেখেতে কি কৰিলে খোৱা বস্তু নিদিবলে বেল বজালে তেতিয়া প্ৰথম অৱস্থাত কুকুৰটো কোনো ধৰণৰ ৰেসপন্ড দিয়া নাছিল যেতিয়া কি কৰিলে বেলটো আৰু খোৱা ফুডখিনি একেলগে দিলে তেতিয়া হি ৰেসপন্ড কৰিলে আৰু পিছলৈ গৈ প্লে কণ্ডিশনিং কি হৈ গল তাৰ যে বেল বজালে ফুড আহিব এটো তাৰ কণ্ডিশনিং মানে কণ্ডিশন হৈ গল তাৰ যে বেল বজাৱাৰ লগে লগে মোৰ কি জানি ফুড আহি আছে গতিকে এইখিনি তেখেতে কৈছিল ষ্টিমুলি আৰু ৰেসপন্সৰ কথা তেখেতে কৈছিল তাতে আপোনালোক খুদিব পাৰে কি তেখেতে ব্যৱহাৰ কৰিছিল বেল এটা ব্যৱহাৰ কৰিছিল ফুড ব্যৱহাৰ কৰিছিল এটো মন ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 4 দা কনসেপ্ট অফ ডেভেলপমেন্ট ইনক্লুডস which of the following সো ডেভেলপমেন্টৰ যেটো কনসেপ্ট
এই ডেভেলপমেন্টৰ কনসেপ্টটো অলৰেডি সকে মই আপোনালোকক বহুত কেটা ক্লাছতে পঢ়াইছো ডেভেলপমেন্টৰ কনসেপ্টবোৰ মোৰ বহুত কেটা মোস্ট প্ৰবলি ক্লাছ আছে আপোনালোকে চাব পাৰে সো এই ডেভেলপমেন্টৰ কনসেপ্টত তলৰ কোন কিটা আহিব বুলিছে ফিজিক্যাল চেঞ্জেস কগনিটিভ চেঞ্জেস ইমোশনাল চেঞ্জেস নে অল অফ দ্য above obviously all of the above হ'ব আপোনালোকে জানে ডেভেলপমেন্ট বুলি কোনতে গুটেখিনিকে হামৰা হয় যে গ্ৰোথৰ পৰা আদি কৰি ফিজিক্যাল ইমোশনাল মৰেল তাৰপিছত সোশ্যাল cognitive গুটেখিনিকে হামৰি পেলাই আমি ডেভেলপমেন্ট বুলি কওঁ Next question number 5 which is the key principle of development development main principle kuntu hoy ba ami tolor pora kuntu as a principle lobo paro development is static development eta sthir bostu মানে কোন ধৰণৰ স্ট্যাটিক হৈ থাকে নেকি এনেকুৱা নহয় আপোনালোকে জানে ডেভেলপমেন্ট মি ওম টু টম হয় হয়নে নাই গতিকে ওম টু টম হ'ব লাগিলে এটা কন্টিনিউয়াস প্ৰসেস গতিকে স্ট্যাটিক নহব ৰ্যান্ডমলি কোনো ধৰণৰ এনেকা নহব যে কেতিয়াবা হৈ আছে কেতিয়াবা হোৱা নাই এনেকুৱা নহয় আমি এটা প্ৰিজাম্পশন কৰিব পাৰো বা আমি কি কৰিব পাৰো যে এজিউম কৰিব পাৰো যে এখিনি বয়সত এখিনি ডেভেলপমেন্ট হ'ব লাগে Development is systematic ইটো হ'ব পাৰে সাম বাকি ইটো development is erratic অস্বাভাৱিক নহয় স্বাভাৱিক নেচাৰৰে হয় গতিকে ডেভেলপমেন্ট এটা সিস্টেমত হয় এটা বয়সৰ অনুযায়ী ইখিনি ডেভেলপমেন্ট হয় বুলি আমি ধাৰণা কৰিব পাৰো বা গ্ৰোথৰ ক্ষেত্ৰত আমি দেখিবই পাও বিশেষকে গতিকে ডেভেলপমেন্ট এটা কি সিস্টেমেটিক প্ৰসেস নেক্সট which scenario based demonstrate the concept of experiential learning এক্সপেৰিমেন্ট কৰি শিকা এই এক্সপেৰিমেন্ট কৰি শিকাটো তলৰ কোনটো অপচনে বেছি ভালকে বুজাই আছে বুলি কৈছে reading about how to swim নে মানে কি আমি হাতুৰিবলৈ জাস্ট পঢ়ি আছো কেনেকে হেতুত আমি এক্সপেৰিমেন্ট কৰি আছো নে watching the video on cooking আমি যে এনেকে ভিডিও চাই থাকো না আজি বনাম আজি ধুনিয়াকে খাম তেতিয়া পিছলৈ গৈ নহয় তো তেতিয়া আমি কি কৈছে অনলি চাইহে আছো কোন ধৰণৰ হেতু কি কৰা নাই মানে অ্যাকশন লোৱা নাই আমি practicing cooking by making a recipe yourself ইটো হ'ব লাগে লিসনিং টু এ লেকচাৰ অন কুকিং অৰ ওপৰত এটা লেকচাৰ শুনি আছো সো আমাৰ যদি এক্সপেৰিমেন্ট কৰিব লাগে অভিজ্ঞতা ল'ব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব সেই বস্তুটোৰ লগত কাম কৰি চাব লাগিব গতিকে লাৰ্নিং বাই ডুইং হয় নাই গতিকে প্ৰ্যাকটিসিং কুকিং বাই মেকিং এ ৰেচিপি yourself নিজে ফলৰ পৰা শিকা কৰি পেলে শিকাটো ইয়াতে বুজাই আছে Next question number 7 a child who learns to avoid touching a hot stove after getting burned has undergone জটা হিকুৱে কি কৰিছে জলি যোৱাৰ পিছত মানে কোন ধৰণৰ গৰম যেটো ষ্টভ হি আৰু লাৰিব বিচৰা নাই সো এটুৱে কি ধৰণৰ বস্তু বুজাই আছে হি কি ধৰণ কি হৈ যায় অবজাৰভেশনাল লাৰ্নিং অবজাৰ্ভ কৰিছে হি বেলেগক নে ক্লাসিক্যাল কন্ডিশনিং হৈ আছে এটা নে ট্ৰায়াল এণ্ড এৰৰ লাৰ্নিং হৈছে নে কগনিটিভ লাৰ্নিং হৈছে obviously এটা কি হৈছে ট্ৰায়াল এণ্ড এৰৰ লাৰ্নিং হি সেই বস্তুটো সাকে আগত কিবা এটা কাৰণত হি এক্সপেৰিয়েন্স কৰিছে ট্ৰায়াল কৰিছিলে আৰু তাৰ পৰা হি গম পালে যে এৰৰ হৈ গল মানে হেতু ভুল হৈ গল তাৰ গতিকে হি আৰু পিছলৈ গৈ সেই ভুলটো কৰিব নিবিচাৰিব গতিকে এটো হ'ব ট্ৰায়াল এণ্ড এৰৰ লাৰ্নিং নেক্সট কোৱেশ্চন নম্বৰ 8 এতিয়া আমি ফেজেস অফ টিচিংৰ যেটো কথা মই ফাৰ্ষ্টতে কৈছিলো যে কম পিছত এটি এই কোৱেশ্চনটো মই আপোনালোকক বুজাই দিম the phases of teaching can generally be divided into which of the following 3 stages আপোনালোকে চাওক এটা তিনিটা স্টেজ আমাৰ সুধিছে টিচিংৰ সো সেই তিনিটা স্টেজ কি হ'ব প্ল্যানিং ইমপ্লিমেন্টেশন ইভালুয়েশন প্ৰি টিচিং টিচিং পোষ্ট টিচিং লেকচাৰ ডিসকাশন অ্যাসেসমেন্ট নে ইন্ট্ৰোডাকশন ডেভেলপমেন্ট কনক্লুজন চাব আপোনালোকে চাগে পঢ়িব পাইছে প্ৰি এক্টিভ ফেজ পোষ্ট ইন্টাৰেক্টিভ ফেজ আৰু পোষ্ট এক্টিভ ফেজ হয় না হেতুকে আমি কি বুলি ক'ব পাৰো ইয়াতে প্ৰি টিচিং টিচিং আৰু পোষ্ট টিচিং So option B is the correct answer. So teaching or main tinita phases thake pre-active stage, interactive stage and post-active stage. Pre-active jeto stage thakibo tate apuni thik koribo je ki dhoronor goals thakibo ki dhoronor contents apuni rakhibo bisare strategy kenuka lobo bisare tarpose interactive stage to ki hoise actual teaching ot apuni diagnose koribo learners bilok je kiba jodi okhubida hoy ase hekhini apuni bisari sabo aru he hisabot apuni ki koribo action or reaction koribo apuni ki dhoronor action ba reaction koribo hoy na aru post active stage ot ki koribo apuni appropriate teaching devices aru olop lobo mane remedies bur loi pele apuni aru olop bhalke bisaribo bostubur aru feedback aru teaching yate feedback and testing yate ahibo apuni thik ase to feedback dia kiba dia apna দিব পাৰে যে ফিডব্যাক কোনটো ফেজত হয় ফিডব্যাক আহে আপোনালোকৰ পোষ্ট এক্টিভ ষ্টেজত আৰু ফেজেস অফ টিচিং কাৰ লগত জড়িত ফিলিপ ডব্লিউ জেকসন সো তেখেতৰ নামটো আপোনালোকে মন ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 9 in a curriculum if there is a linking knowledge from one lesson to the next across a program of studies so কি কৈছে যে এটা পাঠ্যক্ৰমত যদি কোনো এটা মানে এটা লেসনৰ কিবা এটা নলেজ আমি নেক্সট process কৰিবলৈ আকৌ লিংক কৰি আছো তেতিয়ালে হেতু কি ধৰণৰ কাৰিকুলাম হ'ব ভাৰ্টিকেল কাৰিকুলাম টপিকেল কাৰিকুলাম স্পাইৰাল কাৰিকুলাম নে হৰাইজন্টাল কাৰিকুলাম
সো কি হ'ব চাওক ভাৰ্টিকেল হ'ব লাগিলে এনেকৈ হ'ব ওপৰৰ পাতল বা তলবৰ ওপৰত যেনেকৈ হয় টপিক মানে টপিক ৱাইজ স্পাইৰেল মানে এনেকৈ ঘূৰণীয়া ধৰণৰ যিটো আৰু ধৰক আপোনালোকে আৰু হৰাইজন্টেল হ'লে এনেকৈ হ'ব হয় না গতিকে আপোনালোক কি কৈছে যে কুৱেশ্যনটো ভালকৈ যদি চাই ওৱান লেচন টু দ্য নেক্সট এটাৰ পৰা আনটোলৈকে যাব লাগিব এটাৰ পৰা যদি আনটোলৈকে যাব লাগে আমি নিশ্চয় এনেকৈয়ে যাব লাগিব হয় না ওৱান টু পৰা নেক্সট গতিকে এনেকুৱা হ'ব দীঘলীয়া হ'ব গতিকে এইটো হ'ব আমাৰ ভাৰ্টিকেল কাৰিকুলাম ঠিক আছে তো ভাৰ্টিকেল কাৰিকুলামৰ এটা এক্সাম্পল হয় বাকি কেইটা চাম টপিকেল কাৰিকুলাম কি হয় এটা লেসন ন যেতিয়া এটা টপিকত কিবা এটা নিৰ্দিষ্ট টপিক এটা যদি আমি কিবা এটা চাই আছো usually organizes content by topics without an explicit sequence linking lessons across time agar কোনো লেসনৰ লগত লিংক কৰা নাই জাস্ট টপিকৰ কথা যদি আমি কাৰিকুলামত চাই আছো তেতিয়া হেতু হ'ব টপিকেল কাৰিকুলাম স্পাইৰেল কাৰিকুলাম হৈছে ৰিভিজিট কৰিম টপিক সমূহক আগত পঢ়ি আহিছিল ডিফাৰেন্ট লেভেলত আমি আকৌ ৰিভিজিট কৰি গৈ থাকিম ঠিক আছে এটো ক'ব স্পাইৰেল আৰু হৰাইজন্টেল কাৰিকুলাম আমাৰ এটা হৰিজনত চলিব তো কি হ'ব ৰেফাৰ্স টু দ্য ইন্টিগ্ৰেশন অফ সেম লেভেল এক্ৰছ সাবজেক্টস ধৰি লওক এটা ক্লাছৰ ষ্টুডেন্টস তো সেম ক্লাছতে আমি বিভিন্ন সোশ্যাল সাবজেক্ট সোশ্যাল স্টাডি যেনিবা সোশ্যাল স্টাডিৰ বিভিন্ন ধৰণৰ কনসেপ্টত বিভিন্ন সাবজেক্টৰ লগত যদি আমি লিংক কৰিব পাৰো তেতিয়া হলে হেতু কি বুলি কম আমি হৰাইজন্টেল কাৰিকুলাম Next, about question number 10. At one time in a state, a BA student had to appear in the examination at the end of 3 years only. So, question ta ki hodise bhalke pohile buji pabo সহজ হয় eta সময়ত eta BA student at the end of the 3 years eta exam di ase there was no examination on or any test before that aru tekhete jitu exam dise he exam tor agot tekhete aru kono dhoroner exam dia nai agor porjayot gotike hetu ki dhoroner evaluation or example hobo summative evaluation criterion evaluation annual evaluation ne formative evaluation to ki hobo sabo ki koise je BA student jane agot kun hono exam dia nai ekdom 3 bosoror hekhot lastot tekhete eta exam di ase aru hetu ki kobo sum up koribole hetu exam di ase na gotike summative evaluation etu hobo gotike summative evaluation is the correct answer baki jodi sound criterion evaluation jitu hoy etu eta স্ট্যান্ডার্ড জুখিবলে যে স্টুডেন্টটো এটা নিৰ্দিষ্ট বস্তু কিমান স্ট্যান্ডার্ডত বুজি পাইছে বা তাৰ বেঞ্চমাৰ্কটো আমি উলিয়াবলে এটো ইভালুয়েশন কৰা হয় দেন ফর্মেটিভ ইভালুয়েশন কি হয় ক্লাছৰ মাজে মাজে আমি কৰি গৈ থাকিম ডায়াগনস কৰিবলৈ আমি ফর্মেটিভ ইভালুয়েশন এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটো বহুতবাৰ এক্সামত আহিছে ফর্মেটিভ ইভালুয়েশন কেতিয়া কৰা হয় এটো ডিউৰিং দ্য ক্লাছ বা ডিউৰিং দ্য ইনস্ট্ৰাকশনে লোৱা হয় যেনেকৈ আমি এটা কোৱেশ্চন লেসন এটা লৈছো লেসনটোত আমি কোৱেশ্চনো কৰি গৈ আছো simultaneously tetiale etu ki hobo formative evaluation aru annual evaluation apnalake jane at the end of a year bas specific period tetia ami ki koru annually jitu exam patim annual exam to ki boli koise annual exam evaluation so every single academic year at etu conduct kora hobo janake amar annual test bilak next about question number 11 which role of a teacher is crucial in present day context তো তলৰ কোনটো অপচনে টিচাৰক ভালকে বুজাই আছে আজিৰ দিনত প্ৰেজেন্ট ডে কনটেক্সট তলৰ কোনটো অপচনে টিচাৰক ভালকে বুজাই আছে টিচাৰ এজন ফেসিলিটেটৰ হ'ব লাগে লাৰ্নিংৰ নে টিচাৰ এজ এ গুড টিচাৰ এণ্ড মেনেজাৰ অফ দ্য টিচিং লাৰ্নিং প্ৰসেস এটা গুড টিচাৰ হ'ব লাগিব লগতে মেনেজাৰ নে ষ্ট্ৰং মোটিভেটৰ নে ক্লাছৰুম এজন গুড ক্লাছৰুম টিচাৰ হ'ব লাগে সো আপোনালোকে সাগে এখিনি কথা জানিবই যে এজন টিচাৰ আজিকালি দিনত কি হয় এজন ফেসিলিটেটৰ এজন গাইড হয় গতিকে এজন টিচাৰ এজন ফেসিলিটেট কৰে তেখেতে এটা সুবিধা প্ৰদান কৰে শিশুসকলৰ মাজত ইনবৰ্ন বহুতখিনি বস্তু থাকে সিহঁতে বহুত বস্তু জানে বুলি আমি ধৰি লম জাস্ট তাক আমি সুবিধা দিম সেই বস্তুখিনি কি এক্সপ্লোৰ কৰিবলৈ গতিকে এজন সুবিধা প্ৰদানকাৰী শিক্ষক হিচাপে আজিকালি দিনত চোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 12 Social development is essentially a matter of social development কেনেকুৱা ধৰণৰ matter হ'ব তলত development of social skill develop কৰা the conformity to the demands of the social order society যেটো order দাবী হেইটো হিচাপত conformity ৰাখা নে the achievement of social security and acceptance social security পোৱা society যেনেকৈ secure হ'ব লাগে আমি হেখিনি পোৱা নে the integration of one's purposes with those of the social order নে নিজৰ যিখিনি পারপাস আছে হেখিনি societyৰ লগত লগ কৰি পেলাই আমি ধুনীয়াকৈ চলা obviously হেতুই হ'ব কি হ'ব যে আমাৰ যেটো উদ্দেশ্য থাকিব নিজৰ ইন্ডিভিজুয়াল যিবিলাক গোলস এইমস থাকিব সেই এইমস বিলাক societyৰ এইমছৰ লগত আমি লিংক কৰি পেলাই চলিম যেনেকৈ মোৰ এইম এটা জব পোৱা আমি এতিয়া সাম সোসাইটিত কি ধৰণৰ জব বিলাক
মানে এতিয়া মানুহে পাই আছে বা কেনেকুৱা ধৰণৰ জব ওলাই আছে আমাৰ ষ্টেটত কেনেকুৱা ধৰণৰ জব ওলাই আছে বা কি ধৰণৰ জব হ'লে মই সোসাইটিত চলিব পাৰিম এইবোৰ কনসেপ্ট আমাৰ থাকে সো এইবিলাক হ'ব আমাৰ ইন্টিগ্ৰেশন কৰা Next question number 13. In which of the following aspects standardized achievement test and teacher made test differ? তলৰ কোনটো অপচনত আমি গম পাই আছো যে এটা স্ট্যান্ডার্ড টেস্ট আৰু এজন টিচাৰে পাতা টেষ্টৰ মাজত ডিফাৰেন্স হ'ব কোন কেটা মানে কিহৰ বেসিছত ডিফাৰেন্সিয়েট কৰিব পাৰিম এজন টিচাৰে ক্লাছৰুমত পাতা এক্সাম আৰু এটা স্ট্যান্ডার্ড এক্সাম লাইক ধৰি লওক বোৰ্ড এক্সাম সেই দুটাৰ মাজত কি ডিফাৰেন্স থাকিব তাৰ মাজত থাকিব ৰিলায়েবিলিটি এণ্ড ভ্যালিডিটি অফ দা টেষ্ট এতিয়া চাওক যেটো ওভাৰঅল মানে স্ট্যান্ডার্ডাইজড টেষ্ট থাকিব তাৰ ওভাৰঅল আনসাৰ কি থাকিব তাৰ প্ৰসেস থাকিব বা মাৰ্কিং সিস্টেম থাকিব কেনেকুৱা ধৰণে কৰিব লাগে এটা প্ৰপাৰ ফৰমেটত কৰা হয় হয়নে গতিকে তাৰ ৰিলায়েবিলিটিটো বেছি থাকিব আৰু ভ্যালিডিটিটো বেছি থাকিব বাট এজন টিচাৰে হয়তো যেতে টিচিং কৰিব তেখেতে স্টুডেন্ট এটা মানে আগবঢ়াই আনিবলৈ টেষ্টটো পাতিব পাৰে বা তেখেতে কোন ভাল হয় পঢ়াত কোন কেনেকুৱা হয় সেইখিনি ডায়াগনছ কৰিবলৈ পাতিব পাৰে গতিকে তেখেতে তাতে বহুত বেছি ষ্টেণ্ডাৰ্ড বিচাৰি নাথাকে তেখেতে যিখিনি ষ্টুডেন্টৰ কাৰণে সেইখিনি টাইমত মানে এপ্লিকেবল হ'ব বা পাৰফেক্ট হ'ব সেইখিনি হিচাপতহে তেখেতে সেই টাইমত হয়তো টেষ্টটো পাতিব পাৰে গতিকে ৰিলায়েবিলিটি আৰু ভ্যালিডিটিৰ হিচাপত এটা ষ্টেণ্ডাৰ্ড টেষ্ট আৰু টিচাৰ মেড টেষ্টক আমি ডিফাৰেন্সিয়েট কৰিব পাৰো Next question number 14. While preparing test items, which of the following types of questions are considered as easy to score but difficult to construct? So, কি কৈছে কেনেকুৱা টাইপৰ কোৱেশ্চন যেতিয়া এজন টিচাৰে বনাব বা এটা এক্সামত বনোৱা হয় তেতিয়া ইজি টু মানে স্কোৰ কৰিবলৈ ইজি হয় বাট বনাবলৈ অলপমান টাইম লাগি যাব বা ডিফিকাল্ট হৈ হোৱা আমি দেখিব পাওঁ তো সব অবভিয়াসলি যদি আপোনালোকে চাই স্কোৰ কৰিবলৈ কি ইজি হয় মাল্টিপল চয়েস টাইপ কিন্তু কনস্ট্ৰাক্ট কৰিবলৈ টান হয় যেনে যদি আমি এজ এ মানে এক্সাম দিয়া হিচাপটো যদি আমি চাও ক্যান্ডিডেট হিচাপেও যদি চাও এই মাল্টিপল চয়েস কোৱেশ্চনৰ ভিতৰতে আনসাৰটো আছে বাট আমি বুজি মেলি আনসাৰটো দিওঁতে আমাৰ প্ৰবলেম হৈ যায় হয়নে গতিকে যিবিলাক MCQ থাকিব হেবিলাক নেক্সট কোৱেশ্চন নম্বৰ 15 A teacher regularly adjusts their teaching methods based on how well students are grasping the materials, ensuring that each student can learn effectively. The approach is known as. So, as a teacher, ki korise regularly adjust kori ase je teaching methods কিছুমান তেখেতে লৈ আছে যত নেকি স্টুডেন্টৰ জিনুকা ধৰণৰ মানে স্টুডেন্ট ইচ স্টুডেন্টে কেনে বুজি পাবলে ইফেক্টিভলি বুজি পাবলে তেখেতে কিছুমান মেথডস এডপ্ট কৰি আছে সো এটো কি ধৰণৰ টিচিংক বুজাই আছে তেখেতে ক্লাছৰুমত পঢ়াই আছে বাট তেখেতে ইচ স্টুডেন্টক যাতে হেম্পাৰ কৰিব পাৰে বা ইফেক্ট কৰিব পাৰে তাৰ বাবে তেখেতে ডিফাৰেন্ট হয়তো কি ল'ব পাৰে মেথড ল'ব পাৰে হয় না যে যাৰ ভিজুৱেলি মানে প্ৰবলেম থাকিব বা লাৰ্নিং ডিসঅৰ্ডাৰস কিছুমান থাকিব সেই ল'ৰা ছোৱালীখিনিক তেখেতে অলপ বেলেগকে গুৰুত্ব দিব সো তেনেকৈ তেখেতে কি কৰিব ডিফাৰেন্সিয়েটেড ইনস্ট্ৰাকশনছ দিব যে যিটো ল'ৰা বা যিটো ছোৱালীক যেনেকুৱা ধৰণৰ ইনস্ট্ৰাকশনৰ দৰকাৰ ঠিক তেনেকুৱা ধৰণৰ ইনস্ট্ৰাকশন তেখেতে প্ৰভাইড কৰিব পাৰে নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 16 which of the following is an example of a specific learning disability সো তলৰ কোনটো আমাৰ এটা স্পেসিফিক লাৰ্নিং ডিসএবিলিটিত পৰে বুলি সুধিছে autistic spectrum disorder mental retardation dyslexia ne ADHD sabo amak khudise special learning disability ঠিক আছে আমাক লার্নিং ডিসএবিলিটি হুদিছে আমাক নরমাল ডিসএবিলিটি হুধা নাই মানে মানুহৰ ফিজিক্যাল ডিসএবিলিটি বা মেন্টাল ডিসএবিলিটি হুধা নাই আমাক লার্নিং ডিসএবিলিটি হে হুদিছে সো আনসারটো কি হ'ব ডিসলেক্সিয়া সো আপোনালোকে ডিসলেক্সিয়া কি হয় মই লাস্ট এটা ক্লাছত কৈ দিছো আপোনালোকক ধুনিয়াকে বুজাই দিছো গতিকে ডিসলেক্সিয়া মিনিংটো আপোনালোকে চাই লব আৰু বাকি কিটা কি হয় আমাৰ কিছুমান ফিজিক্যাল ডিসঅৰ্ডাৰ হ'ব পাৰে কিছুমান মেন্টাল ডিসঅৰ্ডাৰ হ'ব পাৰে বিশেষকৈ মেন্টাল ডিসঅৰ্ডাৰে হয় যিকেইটা নাম আছে ঠিক আছে which of the following is a national agency related to training of secondary school teachers তো secondary school teacher-ৰ যি ট্ৰেইনিং এই টিচাৰ ট্ৰেইনিংৰ লগত কোনটো এজেন্সি ৰিলেটেড হৈ আছে সেকেন্ডাৰী স্কুলৰ টিচাৰৰ ট্ৰেইনিংৰ লগত কোনটো মানে ৰিলেটেড হৈ আছে NCT NCERT INSANUEPA National Agency related to training of secondary school teachers কৈছে গতিকে স্কুল টিচাৰ্ছৰ লগত কি হ'ব NCERT ৰিলেটেড থাকিব National Council for Teacher Education কেতিয়া সেটআপ কৰা হৈছিল 1993 এক্টৰ আন্ডাৰত 1995
সেটআপ কৰা হৈছিল যদি আপোনালোকক খুদে ট্ৰেইনিং অফ টিচাৰ্ছৰ লগত কোনটো ৰিলেটেড তেতিয়া আপোনালোকে লিখিব এনসিটি সৰি ঠিকে আছে এটা এনসিটি আনসারটো হ'ব লাগিছিল এনসিটি ঠিক আছে এনসিআরটি নহয় এনসিটি সো এনসিটি ইজ দ্য কারেক্ট আনসার এতে আপোনালোকৰ আনসারটো দিওঁতে ভুল হৈছে সো আপোনালোকক যদি খুদে ট্ৰেইনিং অফ প্ৰাইমাৰী টিচাৰ বুলিও যদি খুদে তেতিয়া আপোনালোকে এনসিটি দিব পাৰে সেকেন্ডাৰী স্কুল টিচাৰ্ছ বুলিও যদি খুদে তেতিয়া আপোনালোকে এনসিটি দিব পাৰে ঠিক আছে আনসারটো কি হ'ব আমাৰ এনসিটিই নট এনসিআরটি Next, about question number 18. Piaget's theory of constructivism is based on. So, constructivism to ami agote pohisilo. Gotike constructivism or jeto theory Piaget disile, Jean Piaget, hetu kihor upor base kori disile dekhere. Psychoanalysis or upor, social interaction upor, cognitive development or upor, na behavioral conditioning or upor. So, ami sage saisilo je tekhete cognitive development or upor ki korisile constructivism theory to disile. ঠিক আছে তো বেলেগ বেলেগ টাইপৰ বেলেগ বেলেগ দিছিলে লেম ভাইগস্কি দিছিলে সোশ্যাল ইন্টাৰেকশনৰ ওপৰত সো এনেকুৱা আপোনালোকে চাব আৰু বিহেভিয়ৰাল কন্ডিশনিংও আছে সাইকোএনালাইটিক্সও আছে ঠিক আছে সিগমন্ড ফ্ৰডৰ হক এবিলাক গতিকে আমাক লাগে পিয়াজে কনস্ট্ৰাকটিভিজম যেটো হেড বেস হয় তেখেতৰ কগনিটিভ ডেভেলপমেন্টৰ ওপৰত বেস কৰি যে শিশুৰ মানসিক বিকাশ কেনেকৈ হয় কোনটো এজত কেনেকৈ হয় আৰু তাৰ হিচাপত কি ধৰণে শিশুৱে ৰিএকচন কৰে বা কেনেকুৱা ধৰণৰ কাম কৰিব দিব লাগে এইবিলাক তেখেতে কৈছিলে Next question number 19. Lev Vygotsky is best known for the concept of. Tolor kuntu concept to ami Vygotsky logot milabo paro theory logot tekador theory to logot milabo paro social learning theory logot milabo paro. Id ego super ego zone of proximal development classical conditioning ne cognitive dissonance. Sabo Lev Vygotsky যেটো থিওৰি আছিল সেই থিওৰিটো লগত কোনটো ৰিলেটেড হয় জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট সো জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট কি আছিল জেডপিডি কি আছিল এটা জোন ঠিক আছে এই জোনটোৰ কথা কৈছিল তেখেতে যত নেকি এটা শিশুৱে নজনাৰ পৰা জনালৈকে গতি কৰিব নজনাৰ পৰা জনালৈকে যোৱা সময়ত যেটো গ্যাপ মানে কি হয় the gap between what the learner can do independently and what they can only achieve with guidance so এই গ্যাপটোকে কি বুলি কোৱা হয় জেডপিডি বুলি কোৱা হয় ঠিক আছে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট আৰু এমকেও এ তাতে হেল্প কৰিব এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব এমকেও ফুল ফৰ্মটো কি বুলি কৈছিলে তেখেতে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 20 the it operates in which part of the mind তো ইয়াতে আপোনালোকে যেটো চালে ইগো আৰু সুপাৰ ইগো তাৰে যেটো ইড আছে এই ইডটোৱে আমাৰ কোনটো মাইন্ডত ইফেক্ট কৰে কোনটো মাইন্ডত অপাৰেট কৰে কনসিয়াস প্ৰি কনসিয়াস আনকনসিয়াস তে সাবকনসিয়াস কোনটো মাইন্ডত ইফেক্ট কৰিব চাব আমাৰ আনকনসিয়াস মাইন্ডত থাকিব ইড কি হয় ইড এটা ইনষ্টিংক্ট হয় যে মোৰ ভুক লাগিছে এটা ইনষ্টিংক্ট হয় তাৰ পিছত ৰিয়েলিটি কি হ'ব ইগোয়ে ক'ব যে তোমাৰ হাতত পইচা কমকে আছে তো সুপাৰ ইগোই কি ক'ব মৰালিটিত ক'ব যে তুমি ভুক লাগিছে বুলি জিতি খাব নোৱাৰা তুমি এতিয়া এটু খোৱাটোহে উচিত হ'ব হেতু খোৱাটোহে উচিত হ'ব সো মৰালিটিৰ কথা কোনে কয় সুপাৰ ইগোয়ে কি কৰিব ৰিয়েলিটিটো দেখাই দিব যে ভুক লাগিছে মানে কি তুমি এটু খাব লাগে এনেকুৱা বস্তু খাব লাগে বা তোমাৰ হাতত এনেকুৱা পইচা আছে এনেকুৱা পইচা নাই বা যিখিনি কন্ডিশন চলি থাকিব আৰু সেই ৰিয়েলিটিটো কোনে দেখাই দিব ইগোয়ে দেখাব আৰু ইডে কি দেখাব ইনষ্টিংক্ট ইট জাস্ট এটা ইনষ্টিংক্ট হয় যেনেকৈ আমি সোশ্যাল এনিমেল হয় হিউম্যানো সোশ্যাল এনিমেল হয় ঠিক তেনেকৈ আমাৰো কিছুমান ইনষ্টিংক্টস আছে আৰু সেই ইগোই সেইখিনি ব্যালেন্স কৰে সুপাৰ ইগোই কি কৰিব লাগে না লাগে ক'ব ইডে কি ক'ব যে মোক এটু লাগিবই এনেকৈ ক'ব আৰু ইগোই সেই বস্তুটো ৰিয়েলিটিত ব্যালেন্স কৰে ঠিক আছে নেক্সট হ'ব question number 21 which of the following is a key principle of educating children with special needs তো তলৰ কোনটো এটা কি প্ৰিন্সিপল হয় children with special needs ক যেতি আমি এডুকেট কৰো ঠিক আছে children with special needs মানে তাতে স্পেশাল নিডস বুলি কোতে গিফটেড চাইল্ডও থাকে তো গিফটেড চাইল্ড থাকিব বা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকিব যাক বহুত গুৰুত্ব দিব লাগিব পাৰে বা বহুত মানে ধুনিয়াকে হেডক সম্ভালিব লাগিব পাৰে গতিকে তাতে এনেকুৱা ধৰণৰ প্ৰসেছত এটা কোনটো প্ৰিন্সিপল আমি ফলো কৰিব পাৰো সেগ্ৰিগেশন মানে হেডক বেলেগকে পঢ়াম ইন্টিগ্ৰেশন মানে মিলাই পঢ়াম ইনক্লুজন মানে হেডক মিলাম লগতে সবৰ লগত ভালকে হেডক এডজাস্ট কৰাই লম ঠিক আছে আৰু আইসোলেশন মানে একদম অকলহৰিয়াকে ৰাখিম তো এটো কি হ'ব আমাৰ ইনক্লুজন ইন্টিগ্ৰেশন মানে জাস্ট সবকে বহাই আছে ইনক্লুজন মানে সবকে একেলগে কিছুমান এক্টিভিটিজত ইনক্লুড কৰি আছো এটো হ'ব ইনক্লুজন সো আনসাৰ হ'ব অপশন সি
Next question number 22. Which of the following is a common type of accommodation provided to students with learning disabilities? যদি কাৰোবাৰ যদি লাৰ্নিং ডিসেবিলিটি আছে ক্লাছত আপুনি দেখিব পাইছে তেতিয়া হলে সেই ছাত্ৰ ছাত্ৰীজন গৰাকীক আমি কি ধৰণৰ মানে accommodation দিব পাৰো বা সুবিধা দিব পাৰো তলৰ কেনেকুৱা ধৰণৰ accommodation দিলে হিয়তে ভাল হেতৰ কাৰণে ভাল হ'ব আৰু ঠিক আছে extra homework দিব পাৰো extra time দিব পাৰো টেষ্টত নে reducing the curriculum কোনে হিয়তৰ curriculum হেতৰ মানে contents বিলাক কমাই দিব পাৰো নে ignoring the disability and disability ক ইমান গুৰুত্ব নিদিম obviously এটো নহবই সো আনসার কি হ'ব extra time on test হেতক টেষ্ট তো ক্ষেত্ৰত যদি আৰু এক্সট্ৰা টাইম দি দিও সাগে হিয়তে আৰু নরমাল স্টুডেন্টৰ নিচিনাকে আনসার কৰিব পাৰিব জাস্ট অলপ এক্সট্ৰা টাইম আমি হেতক দিব লাগিব Next question number 23. Which of the following is a common symptom of attention deficit hyperactivity disorder? So ADHD তলৰ কোনটো এটা common symptom হয় বুলি কৈছে so last classত মই আপোনালোকক মেনশনো কৰিছিলো ADHD এই যেটো মানে symptom সেই symptomটো কথা আপোনালোকক মই কৈছিলো ঠিক আছে so answer A B C নে D ধুনিয়াকে চাও তো ইয়াৰ আনসাৰটো কি হ'ব যেটো ADHD হ'ব সেই লৰা বা ছোৱালীটোৰ কি থাকিব বহুত বেছি হাইপাৰ এক্টিভ হয় আৰু ইম্পালসিভ নেচাৰৰ হোৱা আমি দেখিব পাও পুতুকে হাহিব পুতুকে কান্দিব পাৰে বহুত বেছি মানে হাইপাৰ এক্টিভ থাকিব বহুত বেছি জপিয়াই ফুৰিব পাৰে দৌৰি ফুৰিব পাৰে এনেকুৱা থাকিব নেক্সট কোৱেশ্চন নম্বৰ 24 cerebral palsy is a condition that primarily affects so cerebral palsy বুলি এটা কন্ডিশন আছে এটা ডিসঅর্ডাৰৰ দৰে কন্ডিশন হয় তো হে কন্ডিশনটো মেইনলি কি ধৰণৰ প্ৰবলেমক দেখা দিয়ে কি ধৰণৰ প্ৰবলেম হয় হে প্ৰবলেম যদি থাকে কোনো লৰা বা ছোৱালী কগনিটিভ এবিলিটিজত প্ৰবলেম দেখিব পাম স্পিচ আৰু ল্যাঙ্গুৱেজ ডেভেলপমেন্টত দেখিব পাম ফিজিক্যাল মুভমেন্ট এন্ড মাসল কোঅৰ্ডিনেশনত দেখিব পাম না ভিজন এন্ড হিয়াৰিংত দেখিব পাম তো cerebral palsy কথা মই আপোনালোকে যেটা ডিফারেন্ট টাইপস অফ লার্নিং ডিসঅর্ডারস হক বা ডিফারেন্ট আমি বিভিন্নটা হেৰিৰ কথাও পঢ়িছিলো ডিসঅর্ডারসৰ কথা পঢ়িছো আপোনালোকে মোৰ যেটো পেডাগজি সেকশন তাতে যাব গৈ পেলে ধুনিয়াকে চাব তাতে বিভিন্ন ধৰণৰ প্ৰবলেমৰ লৰাছলে কথা মই পঢ়াইছিলো ঠিক আছে তো তাতে মই cerebral palsy কথাও কৈছিলো তাতে কি হ'ব যে যদি কোনো এটা বাচ্চা cerebral palsy থাকে তেতিয়া হলে সেই বাচ্চাটোৰ মুভমেন্ট ফিজিক্যাল মুভমেন্টত প্ৰবলেম হয় নিজে হয়তো মুভ কৰিব নোৱাৰিব পাৰে বিশেষকৈ হিয়তক হুইল চেয়াৰতে দেখিব আমি পাও আৰু মাসল কোঅৰ্ডিনেশন হিয়তৰ বহুত কম থাকে তে মাসল মানে লিখিব মেলিব বা হাতখন এনেকে মাৰিব অলপ কষ্ট পায় নেক্সট কোৱেশ্চন নম্বৰ 25 থৰ্নডাইক's law of effect states that থৰ্নডাইকৰ যেটো law of effect তেটো কি কয় ধুনিয়াকে চাও আৰু আনসাৰ কৰক Okay, so answer করব নিচে পারিছে সাগে আনসারটো কি হ'ব আমাৰ চাব থৰ্নডাইকৰ যেটো ল অফ ইফেক্ট এটো কি কয় যে যেটো বস্তু যদি আমি কি কয় the behavior is followed by positive outcome are more likely to be repeated যেটো বস্তুৰ পৰা যেটো বস্তুৰ পৰা আমি পজিটিভ ৰিজাল্ট পাম সেই ৰিজাল্ট পোৱা বস্তুটোক আমি বাৰে বাৰে কৰিবলৈ বিচাৰিম ঠিক আছে হেতুকে কি বুলি কয় ল অফ ইফেক্ট গটিকে যেটো থৰ্নডাইকৰ এৰিয়াছলে থিওৰি আছে তাতে আপোনালোকে তিনটা ধৰণৰ ইফেক্ট তিনটা ধৰণৰ ল কথা হ'ব ল অফ ইফেক্ট ল অফ এক্সাৰসাইজ আৰু ল অফ ৰেডিনেছ এটো ল অফ লাৰ্নিংতে পৰে লজ অফ লাৰ্নিং ইফেক্ট এক্সাৰসাইজ ৰেডিনেছ তো তেখেতে কি কৈছিলে যে যেটো পজিটিভ আউটকাম পাব যি কোনো এটা ৰেসপন্সত যেতে পজিটিভ আউটকাম পাব হেতু বাৰে বাৰে কৰিব বিচাৰিব যেনেকে থৰ্নডাইকে কি হৰ ওপৰত কৰিছিলে মেকুৰীৰ ওপৰত হনে সো যেটো লিভাৰটো যেতিয়া দবাই দিছিলে প্ৰথমতে তো লবাব পৰা নাছিল যেতিয়া খানাটো আনিছিল যে দবাই দিছিলে তেতিয়া খানাটো আহিছিল ঠিক তেনেকে হি বাৰে বাৰে যেতিয়া দেখিব পালে যে লিভাৰটো দবাই দিলে খানাটো পায় তেতিয়া হি শিকি গল ল অফ এক্সাৰসাইজ মানে কি কৈছে যে frequent connection with stimuli and response strengthen the connection unless the response has unsatisfying effects so law of exercise মানে কি বাৰে বাৰে stimuli আৰু response ৰ লগত যেনেকে কানেক্ট কৰিব সেই বস্তুটোৰ টাইমটো কমি গৈ থাকিব সেই বস্তুটোৰ মানে কামটো কৰাৰ যেটো প্ৰসেস হেতু বহুত ফাস্ট হ'ব আৰু ল অফ ৰেডিনেছ মানে কোনো এটা লাৰ্নাৰ যেতিয়া ৰেডি হয় তেতিয়াহে মেইনলি শিকাবলৈ বেছি ইজি হয় বুলি কৈছিল সো এটোৱে তিনিটা ল অফ লাৰ্নিং অৰে তিনিটা আপোনালোকৰ থৰ্নডাইকৰ ল কি হয় ল অফ ইফেক্ট ল অফ এক্সাৰসাইজ ল অফ ৰেডিনেছ Next hobo question number 26 what is the difference between curriculum and syllabus curriculum আৰু syllabusৰ মাজত তলত কোনটো অপচনৰ পৰা আমি ডিফাৰেন্সটো বাছিব পাৰো তো সব syllabus is a
Part of curriculum. Curriculum includes textbook and syllabus. Curriculum and syllabus are same. Curriculum is a part of syllabus. So curriculum is not a part of syllabus, but syllabus is a part of curriculum. Aru curriculum or jetu syllabus. Curriculum or bhitor thakibo syllabus aru syllabus or bhitor thakibo textbooks thakibo. Next question number 27. The correct arrangement of objectives under effective domain from least to most complex. So it is Bloom's taxonomy pra aise. Apnalage Bloom's taxonomy to sai lobo. Mor class to already ase. Amar channel te ase. Apnalage sai lobo pare. Jodi sabo bisare moi yate koi dim baru jikhini paru. So Bloom's taxonomy pra amak kuntur kotha hodise effective domain tur kotha hodise. So tinita domain asile tate hoy na jodi apnalage পঢ়িছে tinita domain asile tar ভিতৰত আমাৰ effective domain or correct sequence to kuntur hoy boli hodise. To ami sam ইয়াৰ answer to কি হয় option B. So sabo এইটো domain কথা hodise na effective domain. So receiving আহিব আগত এটা receiving, responding, valuing, organizing আৰু characterization. So এইটো আসলে sequence to বাকি cognitive domain আসলে effective domain আসলে আৰু psychomotor domain আছে. তো তিনিটা domain আছে আমাৰ Bloom's taxonomy. তো এইটোৰ sequence to কেতিয়াবা সুধিব পাৰে knowledge, comprehension, application, analysis, synthesis, evaluation. আৰু এইটো changes হৈছিলে কিবা হৈছিলে এটো আপোনালোকে চাব পাৰে ঠিক আছে দেন আমাৰ এটো ইমান নহলে সাইকোমোটৰ ইমান নহলে তথাপি ৰিফ্লেক্স মুভমেন্ট বাচ্চা বিলাকৰ যেটো ৰিফ্লেক্স মুভমেন্ট বেসিক ফান্ডামেন্টাল মুভমেন্ট পারসেপচুয়াল ফিজিক্যাল এক্টিভিটিজ তাছত স্কিল মুভমেন্ট আৰু নন ডিসকার্সিভ কমিউনিকেশন এটো ইমান বেছি ইম্পৰ্টেন্ট হয় বাট এই দুটাৰ কথা বহুত বেছি কৰি থাকে সো ব্লুমছ টেক্সোনমি পৰা এই কোৱেশ্চনটো আছিল Next question number 28. Micro teaching is বুলি কোনতে তলৰ কোনটো অপচন বুজি পাইছো স্কেল ডাউন টিচিং ইফেক্টিভ টিচিং ইভালুয়েশন টিচিং নে ৰিয়েল টিচিং সাব যেটো মাইক্ৰো টিচিং হেতু কি হয় মাইক্ৰো টিচিং তো হৈছে স্কেল ডাউন টিচিং মানে এটা স্মল এনভায়রনমেন্টত আমি আমাৰ যে স্কিল ডেভেলপ কৰিব বিচাৰিম এটুকে আমি মাইক্ৰো টিচিংৰ আন্ডাৰ কৰিব পাৰো গতিকে আমি ইয়াতে স্কেল ডাউন কৰিম টিচিংটো কিছু সৰু সৰু টপিক লম আৰু কম মানুহৰ মাজত এই টিচিংটো আমি কৰিছা মাটো আৰু মাইক্ৰো টিচিংত আপোনালোকৰ প্ৰসেস আছে গুটেখিনি এটা স্ট্ৰাকচাৰটো আছে যেটো স্ট্ৰাকচাৰ হয় মাইক্ৰো টিচিংৰ কিমানজন মানুহ থাকে কোনজন আগত থাকে কোনজন পিছত থাকে গুটেখিনি চাই লব আপোনালোকে Next question number 28. The most common model a child selects to guide his life is. So তলৰ কোনটো most common model হয় যত নেকি এটা বাচ্চাই নিজৰ লাইফটো গাইড কৰিবলৈ সিলেক্ট কৰিব পাৰে তলৰ কোনটো অপচন হিতে আগত লব A person who approximates the child's self-ideal, june মানে স্টুডেন্টৰ যেটো আইডিয়াল হয় মানে সেলফ আইডিয়াল হেইখিনি জুনে approximately লব নে older sibling অক বেছি ফলো কৰিব হেতে নে the parent a teacher or a person in authority জুনে হিহতকে ডাঙৰ হয় হেই মানুহখিনিৰ হিহতে মানিব নে person whose conduct approaches perfection নে হিহতে যাৰ পৰা বহুত বেছি মানে ইফেক্ট হয় আৰু হেই মানুহজনক বেছিকে গুৰুত্ব দিব তো কাক হিহতে একচুয়ালি অনুকৰণ কৰিব বা কাক হিহতে ফলো কৰিব বিচাৰিব হিহতে এনেকুৱা যেন মানুহক ফলো কৰিব বিচাৰিব জুনে হিহতক কি কৰি আছে মানে ইফেক্ট কৰি আছে যে a person whose conduct approaches perfection যিজন ব্যক্তিৰ আচৰণ সিদ্ধান্তৰ কাক চাপিছে হিহতৰ নিজে ভাবা বস্তুটোৰ লগত মিল খাই আছে তে হে মানুহজনক হিহতে ফলো কৰিব বিচাৰিব হেতু মেবি হিহতৰ টিচাৰ হ'ব পাৰে পেৰেন্ট হ'ব পাৰে সিবলিং হ'ব পাৰে নহলে অন্যান্য মানুহ হ'ব পাৰে আৰু আজি লাষ্ট কোৱেশ্চন which of the following is not a true about teaching তলৰ কোনটো টিচিংৰ ক্ষেত্ৰত ট্ৰু নহয় ঠিক আছে ট্ৰু নহয় উলাব দিছে so teaching is necessary but a sufficient condition of education as a result of teaching the student must learn teaching involves the intention that someone must learn something teaching is characterized by a special relationship between the teacher and the taught so তো ইয়াতে কি হ'ব যে টিচিং হোল বলিয়া যে স্টুডেন্টে মাস্ট লার্ন কৰিব এনেকা কোনো কন্ডিশন নাই ঠিক আছে টিচিং হলে যে লার্নিং হ'বই লাগিব এনেকা কোনো কন্ডিশন নাই গতিকে এটো আমাৰ টিচিংৰ ক্ষেত্ৰত ট্ৰু নহয় কিন্তু বাকি কেটা আমাৰ কি হৈ আছে মিল খাই আছে তো টিচিংৰ লগত বাকিখিনি আমি মিলাব পাৰি আছো কাৰেক্ট হৈ আছে আৰু যে কোনো এটা টিচিং কৰিলে বা শিক্ষকসকলে টিচাৰে পঢ়ালে হে বুলি কলে যে সব শিকি গৈছে এনেকুৱা কোনো কথা নাই ঠিক আছে গতিকে এই ক্লাছটোৰ পিডিএফটো আপোনালোকে পাব আমাৰ টেলিগ্ৰাম চেনেলত আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত ৰাখা আছে আপোনালোকে গৈ প্লে জয়েন কৰিব আৰু এটা কথা মই কওঁ যে আপোনালোকে যিখিনি
মানে ইভিএছৰ ক্লাছ সেই ইভিএছৰ ক্লাছৰ বাবে আপোনালোকে আমাৰ ইভিএছৰ প্লেলিষ্টত যাওক ইভিএছৰ প্লেলিষ্টত গৈ পেলাই চাওক আৰু যিখিনি আপোনালোকৰ সোশ্যাল সায়েন্সৰ ক্লাছৰ বাবে আপোনালোকে আমাৰ জিকে ক্লাছখিনি ফলো কৰিব পাৰে তাতে বহুত ইম্পৰ্টেন্ট সোশ্যাল সায়েন্সৰে মানে টপিকবোৰ আমি কৰাই থাকো আৰু লগতে মেথছৰ বাবে আপোনালোকে আমাৰ প্লেলিষ্ট আছে মেথছ প্লেলিষ্টতো গৈ পেলাই চাব পাৰিব ঠিক আছে কম সময় আছে তথাপি আপোনালোকে কনসেপ্ট যিখিনি প্ৰয়োজন হয় সেইখিনি ধুনীয়াকৈ পঢ়ক কাৰণ কনসেপচুৱেলি গলেহে আপোনালোকৰ কাৰণে বেছি ইজি হয় এইবোৰটো কোৱেশ্চন আপোনালোকৰ কি হয় যে অলৰেডি যিখিনি বস্তু আপোনালোকে জানে তাৰ ওপৰত মই বেছ কৰি কৰাই আছো যদি আপোনালোকে সেই কনসেপ্টখিনি জানা নাই বা আপোনালোকে কিবা অলপ ডাউট হৈ আছে তেতিয়াহলে আমাৰ পেডাগজিৰ যেটো প্লেলিষ্ট তাতে যাই পেলাই আপোনালোকে বিভিন্ন ধৰণৰ কনসেপ্ট আছে চাব পাৰিব ঠিক আছে সো আজিৰ বাবে এইখিনিয়ে আছিল নেক্সট ক্লাছত আকৌ লগ হ'ম তেতিয়ালৈকে আপোনালোকে পঢ়ি থাকক আৰু যদি আজি কোনোবা নতুনকৈ চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব অলপ ভিডিওটো শেয়াৰ কৰিব আৰু ভাল লাগিলে লাইক কৰিব ঠিক আছে সো আজিৰ বাবে এৰিছো নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ